মই শিকাম তোমালোকক শিকোৱাৰ আগতে মই এটা কথা সুধো তোমালোকক তোমালোকে কোৱাচোন এটা মোক ট্ৰান্সলেচন কৰি দিয়া যে আই went to school I went to school যদি আমি ট্রান্সলেট কৰিব হয় অসমীয়ালৈ কি হ'ব কোৱাচোন আচ্ছা এই অনন্ত কোৱাচোন কি হ'ব কোৱা স্যার I went to school মই স্কুল গেছলু না এইটো একদম ভুল উত্তৰ একদম ইংৰাজীত কিন্তু একদম মানুহবিলাক কিন্তু কেঁচা হৈ আছে দে এনেকে নহ'ব আচ্ছা বীৰেন তই কচোন তই ক I went to school যদি অসমীয়াত ক'ব হয় আমি কি বুলি কওঁ মই স্কুললৈ গলো নাই এইটো আৰম্ভণিতে ভুল হৈছে মই স্কুললৈ গ'লো এইটো হ'বই নোৱাৰে ন আচ্ছা চন্দন তই ক I went to school যদি আমি অসমীয়াত ট্ৰান্সলেট কৰোঁ কি হ'ব কচোন চন্দন মই স্কুললৈ যাওঁ নাই তই যদি ইমান চোকা ল'ৰাটোৱে এনেকে উত্তৰ দিব হয় তেনেহ'লেতো নহ'ব ন তাৰমানে ইংৰাজীটো মই আৰু অলপ ভালকে পঢ়াব লাগিব মই কৈ দিওঁ শুন I went to school অসমীয়ালৈ যদি ট্ৰান্সলেট কৰোঁ হেতু হ'ব আমি স্কুললৈ গৈছিলোঁ স্যার আমি আই মানে আমি বুলি ক'ব লাগিব স্যার আই মানে মইহে স্যার আছিলে আগতে আছিলে আই মানে মই বুলি আছিলে আগতে কিন্তু এতিয়াতো পৰিৱৰ্তন হ'ল ন তাৰপিছত এতিয়া আই মানে আমি বুলি ক'ব লাগিব স্যার ডিকশনারি দেখুন স্যার I মানে স্যার মই নাই ডিকশনাৰীৰ কথা কৈ লাভ নাই ডিকশনাৰীও চেঞ্জ হ'ব এতিয়া পৰিৱৰ্তন হোৱাৰ পিছত ডিকশনাৰী সব চেঞ্জ হ'ব গতিকে আমি স্কুললৈ গৈছিলোঁ বুলি ক'লে কি হয় মই বুলি ক'লেতো অকল অসমীয়া মানুহখিনিয়েহে গম পাব হয় নে নহয় কিন্তু আমি স্কুললৈ গৈছিলোঁ বুলি ক'লে বেংগলী মানুহখিনিয়েওতো গম পাব গতিকে I went to school অসমীয়াত কি হ'ব আমি স্কুললৈ গৈছিলোঁ আৰু এটা নেক্সট আমি আকৌ এটা ইংলিছলৈ আহিছোঁ এটা সাধাৰণ কথা একদম সাধাৰণ কথা টুথ মানে তো তহঁতি জানো চবে টুথ আমি যোনটো দাঁত এইটো আলুৰ কথা টুথ এই টুথটোৰ স্পেলিং মোক কচোন কোনে জানো টুথৰ স্পেলিংটো ক স্যার মই কম কচোন টুথ হলে স্যার TOOTH নাই হোৱা নাই এইটো স্পেলিংটো আগতে এইটো স্পেলিং এতিয়া নহয় ন আচ্ছা তই কচোন তই ক টুথৰ স্পেলিংটো কচোন তই স্যার টুথ স্যার ভয় কৰিব নালাগে মই একো নকৰোঁ ক ই কোৱাৰ নিচিনা TOOTH এইটোতো নহয় বুলি কৈছে ন আকৌ একেটা স্পেলিঙকে কৈ লাভ আছে নেকি আচ্ছা তই কচোন ভাবি চিন্তি কবি টুথ স্পেলিংটো কি স্যার TRUTH নহয় এইটো মই ট্ৰুথ সোধা নাই নহয় টুথ স্পেলিং সুধিছোঁ নাজানিলে ক'ব নালাগে মই কৈ আছোঁ টুথ স্পেলিংটো পৰিৱৰ্তন হোৱাৰ পিছত হৈছে TOOTH এই এক্সট্ৰা যোনকেইটা ডবল আহিছে সেইকেইটা হৈছে বাংলাদেশৰ পৰা অহা ডবল গতিকে টুথৰ স্পেলিংটো কি হ'ব এইটোহে আচল টুথৰ স্পেলিং দেই ঠিক আছে নে সব ক্লিয়াৰ হৈছেতো ওকে এতিয়া আমি নেক্সট পঢ়িম অংক মানে এইটো কিন্তু সাধাৰণ অংক নহয় এইটো কাৰণে অকমান নিজৰ দিমাগটো লগাব লাগিব আৰু সবে ভালকে মন দি চাই যাবি আচ্ছা মোক এটা কথা কচোন 4 যদি আমি কৰোঁ তেতিয়া কিমান হ'ব তই কচোন বীৰেন তই কচোন যে 4 - 4 কিমান হ'ব 4 - 4 ইকুৱেল 0 হ'ব নোৱাৰে 4 - 4 0 কেতিয়াও হ'বই নোৱাৰে মই এইটো কৈ দিছোঁ 4 আচ্ছা অনন্ত তই ক স্যার 4 - 4 স্যার 0 হ'ব 4 আছিল -4 মাইনাস কৰিলো স্যার 4 - 4 0 স্যার পাইছো স্যার 0 নাই 0 নহয় মই কৈ দিওঁ কাৰণ তহঁতিতো এইটো অংক নোৱাৰিবি মই জানোৱেই 4 - 4 যেতিয়া কৰিম মাইনাছটো কৰাৰ আগতে 10 এটা এক্সট্ৰা কৰি আমি আনি ল'ব লাগিব এক্সট্ৰা কৰি এটা 10 আনি ল'ব লাগিব 10 এটা
10টো আকৌ ক'ৰ পৰা আহিল ছাৰ এই ক'ৰ পৰা মানে আনিবা আৰু ক'ৰবাৰ পৰাহে এটা 10 আনিব নোৱাৰ নেকি আনিলে হ'ল ক'ৰবাৰ পৰা 10 এটা আনি পেলাই ছাইডত থ'লেই হ'ল তেতিয়া যেতিয়া 4 - 4 যেতিয়া হৈ যাব একো নাথাকিলে অন্তত 10টোতো থাকিব ন গতিকে পৰিৱৰ্তন হোৱাৰ পিছত অংকবিলাক তেনেকৈ কৰিব লাগে বুজিছানে ভালকে বুজিছা নাই চবে নুবুজিলে আকৌ মই ক্লেৰিফাই কৰিবৰ কাৰণে মই আছো তাৰমানে 4 - 4 কিমান হ'ল 10 ঠিক আছে নে হয় ছাৰ অ'কে হ'ব দিয়া নেক্সট ক্লাছলৈ আকৌ আহিবা